সকলোলৈকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ। চাওঁতে হেঁপাহৰ ৰঙালী বিহুটি আহি পালেহি। তাৰ বাবে আমিও অকণমান সাজু হৈছোঁ আমাৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবৰ বাবে। আৰু এই কণমানি কেইজনীয়ে বহুত ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে কেৱল মাথো ৰঙালী বিহুত এপাক নাচিবৰ বাবে। লগতে হাতত জেতুকাৰ ৰং ল'বলৈ একেবাৰে পাহৰা নাই দেই। ধন্যবাদ আটাইলৈ পুনৰ শ্ৰদ্ধা যাচিছোঁ আৰু এই বিহুতলী মঞ্চ মুকলি কৰাৰ বাবে মই ডেকাজনৰ ওচৰত প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। জয় আই অসম। ষ্টেজৰ পাছফালে এনেদৰে কেৱল মাথো অপেক্ষা কৰি আছোঁ যে কেতিয়াকেনো আমাৰ এই কণমানি কেইজনীয়ে নাম ক'ব আৰু কেতিয়াকেনো নাচিবলৈ পাব। যদিও বা এনেদৰে অপেক্ষা কৰি ৰৈ আছোঁ, এই আটাইকেইজনে কিন্তু সাংঘাতিক ফূৰ্তি কৰিছে। আচৰিত ধৰণে ষ্টেজৰ পাছফালে এনেদৰে নাচি আছে অলপো ভাগৰি নোযোৱাকৈ। Years later.
নাচৰ পিছত জলপান খাবলৈ বুলি আটাইকেইজনী আহি গ'লোঁ। যিহেতুকে বিহুৰ বতৰ, গতিকে জলপান নাখায়নো বাৰু কেনেকৈ থাকোঁ, নহয়নে বাৰু? শেষত আটাইকেইজনীৰ ঘৰলৈ বুলি গ'লোঁ আৰু সন্ধিয়া খানা পাতি দিলোঁ। Stay